নমস্কাৰ আপোনালোক সকলোকে নায়ানাছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন হ'ল কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই, অকণমান ব্যক্তিগত ব্যস্ততাৰ বাবে। সেয়েহে পুনৰ এটি মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এয়া দুযোৰ কাপোৰ আছিলে বনাবলগীয়া, আছে অৰ্ডাৰ। এইবিলাক বনাই পেলাই মই অলৰেডি দি দিলোঁ, কিন্তু ভিডিঅ'টোহে বনাই থৈ পেলাই দিবলৈ সময় হোৱা নাই। প্ৰথমতে এয়া মই ব্লেক কালাৰৰ কাপোৰযোৰ বনাই আপোনালোকক দেখাই লৈছোঁ। এয়া মই গালেৰ পৰা বনাম। এখন ব্লেক কালাৰৰ গালে, এয়া হোৱাইটেদি ফুল আছে। গালেখন ধুনীয়াকৈ মই পাৰি লৈছোঁ, লৈ পেলাই সেইখন কাটি ল'ম। মেখেলাত ব্লেক কালাৰৰ এযোৰ উকা যোৰা লৈছোঁ, সেইযোৰত মই ইয়াৰ পৰা কাটি পেলাই লগাম। এয়া প্ৰথমে মই মেখেলাৰ বাবে, চাদৰৰ বাবে চাদৰৰ পাৰি আৰু মাজত যিহেতু গেৰ ডিজাইনটো দিম, সেইটোৰ বাবে ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকে যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে বা মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগতেও মই এনেকুৱা ধৰণৰ মেখেলা চাদৰৰ ডিজাইনৰ ভিডিঅ' দি থোৱা আছে, আপোনালোকে চাব, চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যদিহে প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ গোটেইখিনি। মই কাপোৰযোৰত এতিয়া চিলাই কৰি ল'ম। প্ৰথমে মই চাদৰখনৰ আঁচলখিনি লগাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চালে গম পাব কেনেকৈ লগাইছোঁ। অকণমানো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়া মই একদম ধুনীয়াকৈ A to Z দেখাই দিছোঁ কেনেকৈ চিলাইছোঁ। আৰু যদিহে আপোনালোকে চিলাই কাম জানে, তেতিয়াহ'লে আপোনালোকে ঘৰতে এনেকৈ বনাই ল'ব পাৰে। আৰু যদিহে মোৰ পৰা ল'ব বিচাৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। মই যেনেকুৱা ডিজাইনত লাগে বা যেনেকুৱা কালাৰত লাগে, আপুনি মোৰ ওচৰত অৰ্ডাৰ কৰিবও পাৰিব। মই বনাই দিম আপোনালোকৰ ডিজাইন মতে বা কালাৰৰ একৰ্ডিং বনাই দিয়া হয়। আৰু এনেকুৱা মেখেলা চাদৰৰ ভিডিঅ' মোৰ বহুতকেইটা বনাই থোৱা আছে। পূজাৰ সময়তে তাৰমানে অৰ্ডাৰ আছিলে, পূজাৰ সময়তে বনাই দিলোঁ, কিন্তু ভিডিঅ'টো আপলোড কৰিবলৈহে হোৱা নাই। সেয়েহে ভাবিলোঁ কি এডিট কৰি পেলাই দি দিওঁ। লাহে লাহে মই সেই বাকীকেইটা ভিডিঅ' আপলোড কৰিম। কাপোৰকেইযোৰ আপোনালোকে কেনেকুৱা পাই চাই কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'বিলাক শেষলৈ চাব আৰু লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে মানে আপোনালোকৰ ঘৰৰ কোনোবাক দেখাবলৈ মন আছে বা ভাল লাগিছে ডিজাইনটো, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, মোক সেইটো কমেণ্ট কৰি জনাব। মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম। ইয়াৰে আগৰ ভিডিঅ'ছবিলাকত বহুকেইগৰাকীয়ে মোক কৈছিলে যে ব্লাউজৰ কাটিং ভিডিঅ'টো লাগে। মই ব্লাউজৰ ডিজাইনবিলাক শ্বৰ্টছত আপলোড কৰি থাকোঁ, যিহেতু ব্লাউজৰ কাটিংটো লাগে। তো মই অতি সোনকালে সেইটো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, মোৰ অকণমান ছাপোৰ্ট কৰিব, যাতে মই আগবাঢ়ি যাব পাৰোঁ। এয়া মই চাদৰখনৰ বাবে কাটি থোৱা পটিখিনি ধুনীয়াকৈ আঁচলটো দুইফালে একেধৰণে লগাই ল'ম। আৰু যিহেতু এইটো পূজাৰ সময়তে বনাই থোৱা ভিডিঅ' আছিলে, আৰু পূজাৰ সময়ত অকণমান কাম বেছিকৈ আছিলে চিলাবলগীয়া, অৰ্ডাৰৰ কাম, সেয়েহে পিছফালটো অকণমান লেতেৰা হৈ আছে, যেন কোনেও বেয়া নাপায়। আৰু অকণমান মেচি হৈ আছে বস্তুবিলাক, পলিথিন বা এনেকৈ দিয়া কাপোৰবিলাক এনেকৈ থৈ দিয়াই আছে বিচনাখনতে। আৰু ভিডিঅ'বিলাক যিহেতু ইমান ভালকৈ এডিট কৰিবলৈ জনা হোৱা নাই, তথাপি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ বাবে।
ধুনীয়াকৈ চাদৰৰ আঁচলৰ পতিখিনি লগাই ল'লোঁ আৰু মা যিহেতু মই কাম কৰি থাকিলে ওচৰতে বহি পেলাই চাদৰবিলাকৰ দহি কৰি থাকে তো সেইকাৰণে মাৰ লগত কথা পাতি পাতি কাম কৰি থাকোঁ আপোনালোকে যে ভিডিঅ'টো চাই হয়তো গমেই পাইছে মই কথা কৈ আছোঁ একদম আৰু এতিয়া আঁচলখিনি লগাই হোৱাৰ পিছত মই ধুনীয়াকৈ মাজৰ গেৰৰ ডিজাইনটো লগাই লৈছোঁ চাদৰখনৰ মাজত পৰাকৈ সেনেকৈ যিহেতু ডিজাইনটো দেখিবলৈ বৰ ধুনীয়া লাগে মাজত পটিটো দিলে এনেকৈ লগাই লৈছোঁ ধুনীয়াকৈ চাদৰখনৰ মাজৰ পটিটো লগাই লোৱাৰ পিছত মই এতিয়া ছাইড পটিৰ কাৰণে যিখিনি কাটি থৈছিলোঁ সৰু সৰুকৈ সেইখিনিও ধুনীয়াকৈ লগাই ল'ম লোৱাৰ পিছত এয়া কাপোৰযোৰৰ ফাইনেল লুক দেখিবলৈ কেনেকুৱা হৈছে মোক জনাব ক'লা যিহেতু আছিলে কাপোৰটো বগাটো বৰ ধুনীয়াকৈ ফুটি উঠিছে আপোনালোকেও জনাব কেনেকুৱা দেখিছে আৰু অতি সোনকালেই এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া বেলেগ বেলেগ ডিজাইনৰ মেখেলা চাদৰ মই আপোনালোকৰ মাজলৈ আনিম আপোনালোকে মোক ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ